वेलकाम बैक टू माई यूट्यूब चैनल। मैं बहुत दिनों पिछत स्कूल जाबले ओलाइছোঁ মানে আজি আমাৰ ভাইভা আছে স্কুলত সো মই স্কুল যাবলৈ ওলাইছোঁ। তো মই এফালে গৈ আছোঁ আমাৰ এই পথাৰৰ মাজেদি মই এফালে মানে স্কুল যাওঁ ঘৰৰ পৰা। তো কি হয় আগত দাদা ৰখি আছে, দাদা লগত যাম মানে। তো আজি কি বনাওঁ নাজানো আৰু খালি जी बनाओ ताके चाय যাব। তো গাইছ এখন পথাৰখন চিনি পাইছেনে? এখন এই হোলী দিনাখন যে পুখুৰীত খেলিবলৈ আহিছিলোঁ সেইখন পথাৰ মানে সেই পাৰ্থহঁতৰ ঘৰৰ ওচৰ, সেইখনৰ ওচৰলৈ সেইফালেই মই মানে যাওঁ। মোৰ যদি হোলী ভ্লগটো চোৱা নাই তো ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, চাই ল'ব। তো এতিয়া মানে পাৰ্থহঁতৰ ঘৰৰ ওচৰেদিয়ে যাব লাগে। এইটোৱে পুখুৰীটো নেদেখিব পাৰে। এইখিনিতে আমি সিদিনাখন হোলী দিনাখন খেলিছিলোঁ আৰু মই ডুবিবলৈ লৈছিলোঁ মানে পুখুৰীটোত। সেই দুবাৰখিনি বাৰু মই ভ্লগটো দিয়া নাই, কিন্তু মই ডুবিবলৈ লৈছিলোঁ ব্ৰইলাৰ এখন এয়া এইখন ব্ৰইলাৰ ফাৰ্ম। তো গৈ আছোঁ, দাদা সেইখিনি ৰখি আছে, মোৰ দেৰিয়ে হৈছে মানে। তো সোনকালে যাওঁ ব'লক, দেখাই এনেও নেপায় দিয়া, চব জংঘল জংঘল। के ये हमारा दादा तो इतना कुला कुला तो मोर चुलिर अवस्था शेषे बारू धुनिया लगे, अलग चाफा चाफा लगे डाँगर लड़ा आमी आहि आছোঁ पथार माजे माजे मानुहे चाই আছে, সেইকাৰণে মই সোনকালে যাব লাগে। पथार माजे माजे आहि आছোঁ, गाड़ी अकमान उठा जगहखिनि अकमान दूर আছে, সেইখিনিত গৈ লওঁ, তাৰপিছত সেইখিনিৰ পৰা দেখুৱাম আৰু। আমি গাড়ী জেগা পালোহি বাৰু। চুমাই থাক নকওঁ, লাগিলে কিনি আনি দিম, 20 টকা দিম দিয়া অকণমান। এনেও তোমাৰ হেৰি নকৰা পাইছে, অকণমান দেৰি আছে, 10টাৰ পৰা এক্সাম আছে। কিন্তু 9টা বজালৈকে ভাত খাই আছোঁ, 9টাহে বাজিছে। কিন্তু হ'ল এতিয়া যাম, তাৰপিছত স্কুলততো এনেও ভিডিঅ' বনাব নোৱাৰি, তাৰপিছত চেবাই লৈ গ'লেই হ'ল আৰু। তো আমি টেম্পুত উঠিলোঁ, আমাৰ মানে স্কুল যাবলৈ হ'লে টেম্পু দি যাব লাগে। বাছ চাছ পায়, কিন্তু সেইটো সময়ত বাছ চাছ নাপালোঁ, সেইকাৰণে টেম্পু দি গৈ আছোঁ আৰু। তো আমি টেম্পুৰ পৰা নামি পেলাই টমটম লৈছোঁ। আমাৰ স্কুলখন অকণমান দূৰত, মানে টমটম লৈ যাব লাগিব। জেগাৰ মাজে মাজে আমি গৈ আছোঁ। এইখন হৈছে লংকা বজাৰ, বিশাল বজাৰ, এইখিনিতে আছে এম বজাৰ। হে গৈ আছোঁ, এই মই এইখিনি ভয় জমাই কৰি দিবি। তো আমি আহি পাই গ'লোহি কলেজ মানে ইফালে গেট চেট বনাই আছে যে নতুনকৈ, সেইকাৰণে ভালকৈ দেখুৱাব পৰা নাই আৰু। তো গাইজ মই ভাইভা দি আহিলোঁ, ভাইভা হৈছে আৰু যেন তেন কেনেবাকৈ পাছ কৰিলোঁ আৰু। তো এতিয়া মই গাড়ীৰ ওচৰলৈ গৈ আছোঁ, চাওঁ গাড়ীৰ ওচৰত যাওঁ এতিয়া। তো মই টেম্পুত উঠি আহিলোঁ, টেম্পুত উঠাখিনি নেদেখালোঁ, মানুহ আছিলে যে। তো আহি আছোঁ মই, আমাৰ গাঁও সোমালোঁ বাৰু, ঘৰ ওচৰ পালোঁহি আৰু। এইটো আমাৰ জেঠাইহঁতৰ ঘৰ, সেইকাৰণে দেখুৱাই দিলোঁ আৰু এনেই অকণমান আৰু। তো মই টেম্পুৰ পৰা নামিলোঁ, নামি পেলাই এতিয়া আহি আছোঁ মানে দাদাৰ কথাটো কোৱা নাই নহয়, সিহঁতৰ মানে প্ৰেক্টিকেল হৈ আছে ন, সিহঁতৰ ছায়েন্সত সেইকাৰণে সিহঁতৰ বেছি অকণমান টাইম লাগিব। আমাৰ ভাইভাহে দি পেলাই গুচি আহিলোঁ। তো সি পিছত আহি থাকিব, মই আগতে গুচি আহিলোঁ। তাৰ বহুত টাইম লাগিব, 3 ঘণ্টামান লাগিব নেকি প্ৰেক্টিকেল কৰোঁতে। তো মই সোনকালে গুচি আহিলোঁ। এতিয়া টেম্পুৰ পৰা নামিলোঁ, তাৰপিছত এতিয়া মই পথাৰ যাব লাগিব। তো গাইজ মোৰ ব্লগত আজি এটা বস্তু মিছ হৈ আছে,
ভিডিঅ' কৰি আছোঁ এনেই তোমাক বোলো দেখুৱাওঁ অকণমান এনেই কৈছোঁ এইটো জহনি যোৱাটো কিয় এনেই ক'ত তাক লগ চগ কৰিলোঁ তাৰপিছত এনেই কথা বতৰা পাতিলোঁ আৰু তাৰপিছত এতিয়া আহি আছোঁ পথাৰ মাজে মাজে সেইটো পুখুৰীটো আকৌ এবাৰ দেখুৱাই দিছোঁ তাৰপিছত মোৰ এনেকৈ মই এতিয়া যাম তাৰপিছত ভাত পানী খাম ভাত এতিয়াই নাখাওঁ মানে তাৰপিছত অলপ দেৰিকৈ ভাত পানী খাই পেলাই তাৰপিছত আবেলি কি কৰিব পাৰোঁ চাওঁ উঠনি মই আহিলোঁ তাৰপিছত সেই এতিয়া সন্ধিয়া হ'লগৈ মামাহঁতৰ ঘৰলৈ আহিছোঁ মানে মামাহঁতৰ সৰু মামাৰ ছোৱালীজনী হোৱা খানা দিছে এয়া মাৰি আছে হাঁহ মই এইটো পানীত তিয়াই থৈছোঁ দাদা গৈছে এইটো দাদা আহি আছে এতিয়া বস্তা আনিবলৈ গৈছে এতিয়া আমি দুইটা হাঁহটো মাৰিম তাৰপিছত কেইটা 10টা তুমি জীৱ হত্যা কৰিছা মহাপাপ ये हाँ है ये उसका भाई है ये हाँ है ये उसका भाई है रो रहा है बेचारा আমি এতিয়া এইটো হাঁহটো হেৰি কৰি আছোঁ এইটো তাৰ ককায়েকে ভাইয়েকক গুচাই আছে এইটো মুৰ্গী আনি থৈছে এনেকৈ এইটো মুৰ্গী মাৰিব সেয়াত ব্ৰইলাৰ এটা আনি থৈছে ব্ৰইলাৰ তো গাইছ হাঁহটো গুচাই হ'ল হাঁহটো আধা ঘণ্টামান লাগিলে গুচাওঁতে এতিয়া না অকণমান চুট মাৰি এতিয়া গুচাই আছোঁ ব্ৰইলাৰ অৱস্থা চাওক বুজিছেনে ব্ৰইলাৰ এয়া আমি ফালি কৰি গুচাই আছোঁ হ'ব ইমান ওচৰলৈ আঁতৰা নালাগে তো এয়া হাৰ্ডি চাৰ্ডি ভাঙি থাকিলে তেনেকৈ গুচাই আছোঁ আৰু চাই থাকক দে কৈ থাক এনেই এইটো ষ্টাইল দিছোঁ অকণো গুচোৱা যোৱা নাই খা তই খা নিমখ লগা তো আমি হেৰি চব কাম চাম কৰি আহিলোঁ দাদাৰ কাইলৈ পৰীক্ষা আছে যে কি আছে ফিজিক্স ন এতিয়া টপাৰ মানুহ এইবিলাক টপাৰ মানুহে পঢ়িব মই ওচৰতে বহিব ডিষ্টাৰ্ব দি থাকিম চৰি তো সি পঢ়িব মই বোলে দেখুৱাম কেনেকৈ পঢ়ে হে দেখো ইচকা হেণ্ড ৰাইটিং তুমি কি হ'বা এনেই আগলৈ এইফালে মুখখন দেখো তুমি আগলৈ কি হ'বা জানে কি বনাই এইটো দেখি পেলাই ডক্তৰৰ ভৱিষ্যতটো লাগিছে এইটো কি লিখিছা এইটো কি এয়া কি লিখিছা 5 মিনিট হৈছিলে পঢ়া এনেই খুলি থ'ব নালাগে এতিয়া খুলিব নালাগে একো হোৱা নাই এইফালে মোবাইল থৈছে তাৰপিছত 5 মিনিটত যেনে তেনে নল'লেহে মোবাইল ইমান মোবাইলত গাইছ আমাৰ চবৰে পঢ়ি কৰি হৈ গ'ল সি মোবাইল চাই আছে আমাৰ এইফালে ভাইটিয়ে মোবাইল চাই আছে তো অলপ পিছত আমি ভাত খাবলৈ হ'ব ভাত পানী খাম আৰু তাৰপিছত যাম তো গাইছ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভিডিঅ'টো চাই ভাল পালে তে লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই